হেল্ল' গাইজ, আজি এই তাঁতখন বৈ থকাৰ পৰাই ডেইলি ব্লগটো আৰম্ভ কৰি দিলোঁ দেই। তাঁতখনত পিছে চাদৰ লগাইছোঁ। এতিয়া যে এই কাপোৰযোৰ পিন্ধি আছোঁ দেখিছেনে? এই কাপোৰযোৰ নতুনকৈ লগ পোৱা এগৰাকী সখীয়ে দিছিলে। এতিয়া মই যাবলৈ ওলাইছোঁ ভিঅ' মিটিঙলৈ। ছোৱালীজনীয়ে যাবলৈ নিদিয়ে, অকণমান আগবঢ়াই দিবলৈ আহিছে। বহুতকৈ ফুচুলোৱাৰ পিছত তাই মোক যাবলৈ দিছে। ইটো সিটো কৰি থাকোঁতে ৰাতিৰ সাজ যোগাৰ কৰিব হ'লেই দেখিছেনে? এয়া পিছে মই লাইপাত আজি কুটিবলৈ ল'লোঁ। লাইপাত আৰু আলু ভাজিম বুলি ভাবিছোঁ আৰু লগতে এখন ডিম দিয়া তৰকাৰী বনাম বুলি ভাবিছোঁ। এয়া দেখিছেনে? চাটনি অকণমানো বনাই ল'লোঁ। এয়া কিহৰ চাটনি আপোনালোকে বাৰু চিনি পাইছেনে? এয়া হৈছে শুকান মাছৰ চাটনি। ভাতৰ লগত চাটনি এখন হ'লে খাবলৈ বেছি ভাল লাগে নহয়নে? আজি সেইবাবে মই শুকান মাছৰ চাটনিখনকে বনাই ল'লোঁ। শুকান মাছৰ চাটনি খাবলৈ মই ভালেই পাওঁ বাৰু। এয়া শুকান মাছৰ চাটনিখন বনাবৰ বাবে মাছকেইটা ভাজি ল'লোঁ। সেয়া মই দেখুৱাবলৈ নহ'লে বাৰু। খুন্দনাটোত অকণমান খুন্দি ল'লোঁ আৰু লগতে এয়া নহৰু জলকীয়া দি দিছোঁ। বহুত বেছি একো দিয়া নাই বাৰু। শুকান মাছৰ চাটনিখিনি এতিয়া খুন্দি ল'লোঁ আৰু এইফালে ডিম আৰু আলু বইল কৰি ল'লোঁ এখন তৰকাৰী বনাবৰ বাবে। তৰকাৰীখনত অকণমান জালুকো দি দিম বুলি ভাবিছোঁ যিহেতু ঠাণ্ডা বতৰ। যোগাৰখিনি কৰি হৈ গ'ল। আজি পিছে ৰেচিপিৰ ভিডিঅ' নিদিওঁ দেই। আজিলৈ আহিছোঁ, বাই বাই।